হেল্ল' ফ্ৰেণ্ডছ, আমি আজি চাই আহিছোঁ বুলবুল কেন সিং। হয়, ৰীমা দাসৰ বুলবুল কেন সিং। এতিয়া একাপ কফি আৰু পপকৰ্ণ খাই আপোনালোকক কওঁ চিনেমাখন চাই কেনে লাগিল। চিনেমাখন আৰম্ভ হৈছে এগৰাকী কিশোৰীক লৈ। এগৰাকী গাঁৱৰ কিশোৰী বুলবুল। বুলবুল লগৰ লগত খেলি ভাল পায়, স্কুল যায়, গান গাই ভাল পায়। আৰু বুলবুলৰ লগৰ কিশোৰীসকল কেনেদৰে এই সদ্য যৌৱনপ্ৰাপ্ত বয়সত সামাজিক সংঘাতৰ মুখামুখি হৈছে তাকে উপস্থাপন কৰা হৈছে কাহিনীটো। আৰু ৰীমা দাসৰ কাহিনী চ' ব্ৰিলিয়েণ্ট, ন' ডাউট। মানে আপোনালোকে ভিলেজ ৰকষ্টাৰ চাইছে আগতে, আপোনালোকে জানেই কিমান সুন্দৰকৈ তেওঁ কাহিনী এটা উপস্থাপন কৰে। কিন্তু চিনেমাখনত কিছুমান টেকনিকেল ফল্ট ৰৈ গৈছে, যেনেধৰণে ছাউণ্ড ছিষ্টেম আৰু কেমেৰা, তেনেকুৱা ধৰণৰ। কেপচাৰাইজেশ্যন বহুত ভাল হয় ৰীমা দাসৰ, কিন্তু কেমেৰা কোৱালিটিটো হয়তো ইমান ভাল নহয়। সেইকাৰণে অলপ মানে ধুন্দলা টাইপৰ হৈ আছে কিছুমান দৃশ্য। তথাপি মানে চিনেমাখনত যদি অলপ ইনভেষ্ট কৰিলেহেঁতেন তেতিয়া আৰু বেছি এণ্টাৰটেইনিং হ'লহেঁতেন বুলি মই ভাবোঁ। যে কি নহওক, চিনেমাখনৰ কাহিনীটো বহুত ভাল। আৰু বিশেষকৈ কিশোৰীসকলৰ অভিভাৱকসকলে চিনেমাখন চোৱা উচিত। কোনোবাই যদি এতিয়াও চোৱা নাই, সুবিধা পালে নিশ্চয় চাব। আৰু বেছিদিন নাথাকে, শুক্ৰবাৰেতো বেলেগ চিনেমা আহি যাব। এতিয়া কাহিনীটোৰ বিষয়ে মানে আমি ক'ব নোৱাৰোঁ, যিহেতু চিনেমাখন চলি আছে এতিয়াও চিনেমাগৃহত। আৰু শুক্ৰবাৰৰ পিছত কাহিনীটোত কি আছে আলোচনা কৰিম। আপোনালোকে যদি চিনেমাখন চায় তেতিয়া এনেই পইচা খৰচ হ'ল বুলি কেতিয়াও নাভাবে। কিবা এটা নহয় কিবা এটা মনত খুন্দিয়াই থাকিব আপোনালোকৰ চিনেমাখন চোৱাৰ পিছত। এতিয়া আমাৰ কফি আৰু পপকৰ্ণো শেষ হৈ আহিছে, আৰু চিনেমাটোৰ কাহিনী আমি শুক্ৰবাৰৰ পিছত ক'ম। ধন্যবাদ।